এনে দেৰি হৈছে তাতে আকৌ ট্ৰেফিক জাম চা এই ট্ৰেফিক জামটো বাদ দে না এই ছোৱালীজনী চা না তই কি মজা লাগিছে এইজনী চা আগত চা so look beautiful wow এইজনী চা আগত চা এয়া জুন হিয়াৰ বয়ফ্ৰেণ্ড জুন সম্ভ্ৰান্তৰ ঘৰৰ ল'ৰা হ'লেও সি বৰ অহংকাৰী সিয়াই যি বিচাৰে সদায় হিয়াৰ বিপৰীতে যায় এই অহংকাৰে জানো সিয়াক ধৰি ৰাখিব পাৰিব চাওঁচোন আহক জুন শুন না মই কালিলৈ যোৰহাটলৈ যাম যাবি আকৌ তইও ওলাবি মোৰ লগত মই যাব নোৱাৰিম মোৰ বেলেগ কাম আছে তই মোৰ বাবে অলপো সময় দিব নোৱাৰ ক'ৰবাত যাম বুলি ক'লেও কিবা কৰিম বুলি ক'লেও না তই নোৱাৰ কি তোৰ কাৰণে মই একোৱে কৰা নাই নেকি কি কৰিম ক মৰি যাম নেকি মই তোক মৰি যাবলৈ কোৱা নাই মাথো অলপমান সময়হে বিচাৰিছোঁ তই চা চাই তোৰ কাজনী তাত বহি আছে বয়ফ্ৰেণ্ডৰ লগত তোৰ যাব নবল আমি যাব এই পাগল নে বয়ফ্ৰেণ্ডৰ লগত বহি আছে তাই বল বল মা মা ইণ্টাৰভিউ কেনেকুৱা হ'ল ভালেই হ'ল কেণ্ডিডেট বহুত আছিলে কিন্তু আজি হয় নেকি অঁ জোন কৈছিলে নহয় সি ক'ত গ'ল সেই লগতে গৈছিলে কিন্তু মা মই তাৰ লগত আৰু থাকিব নোৱাৰোঁ তই থাকিব পাৰ নোৱাৰ মই সেইবোৰ নাজানো কিন্তু বিয়াটো তাৰ লগতে হ'ব লাগিব তুমি যি কৰা কৰি থাকা কিন্তু মই তাৰ লগত আৰু নোৱাৰিম তই নোৱাৰিলে হ'ব যেনেকৈ হ'লেতো জোনলৈ যেনে তেনে কৰি ভালে হিয়া অ হিয়া হিয়া অ ভালে আছে আহিল ভালে আছে আপোনালোকৰ ভালে আছে দিয়া তুমি তোমালোকৰ ঘৰত সকলোৰে ভালে আছে ঠিকে আছে মা দেউতা সকলোৰে ভালে আছে ঠিক আছে এতিয়া হিয়া ক'ত আছে বাৰু হিয়া আছে অ হিয়া অ কোন আহিছে চোৱা আহিছে না হা তাই মানে কিবা এটা কৰি আছে মই মানে কৰিবলৈ দিছিলোঁ এটা কথা আছে নহয় কওক তোমালোকৰ বিয়াৰ কথা কি ভাবিছা বিয়াৰ কথাটো কি ভাবিম আমাৰ ফালৰ পৰাতো চব এগ্ৰী হৈ আছে এতিয়া আপোনালোকে যদি আগবঢ়ায় তেতিয়াহ'লে বিয়াখন হ'ব আৰু নিশ্চয় নিশ্চয় আৰু মইতো আৰু জানাই সেইকাৰণে আপোনাৰ ফালৰ পৰা এগ্ৰী আছে যদি তেওঁ তথাপিও এবাৰ আপুনি দেউতাক কথাটো সুধি চাব সুধি চাওঁ মই সকলোৰে লগতে বাৰু কথা ইতিমধ্যে মই পাতিলোঁ তথাপিতো মই দেউতাকক আৰু এবাৰ কামটো চাই চাব লাগিব ঠিক আছে মই তাইক লৈ আহিছোঁ ঠিক আছে হিয়া অ হিয়া বহা হিয়া কি হ'ল হিয়া মই অহা গম পাই যে তুমি ওলাই অহা নাই মা মই হিয়াক ফুৰাবলৈ লৈ যাওঁ বুলি ভাবিছোঁ আৰে তুমি আৰু হিয়াক ফুৰাবলৈ নিবা মই বাধা দিম সেইটো কেতিয়াও হ'ব নোৱাৰে ঠিক আছে হিয়া বোলা আমি ফুৰিবলৈ যাওঁ যোৱা অলপ মনবিলাক ভাল ফুৰি আহা হেৰি নহয় এই আমাৰ দেহা
হীৰা কথা কৈছোঁ জুনৰ লগত যে বিয়াখনৰ কথা যে কৈছিলোঁ হয় তুমি কি ভাবা তাইক এবাৰ সুধি চাব লাগিছিল তাইকতো কি সুধিম আৰু অকল ৰুমটোৰ ভিতৰত মাকক যে কাম এখনৰ সহায় কৰি দিব লাগে তাকতো নাজানে অকল মোবাইলটো লৈ খালি তাইক আমন জীৱনকে বিচনাখনত যি পৰিলে আৰু মই যদি কওঁ বিয়া ভাতকেইটা খাই যোৱা একোৱে নকয় সেইকাৰণে মই ভাবিছিলোঁ সেইকাৰণে মই এতিয়া আপোনাক কৈছোঁ যে আপুনিয়ে তাইক কিবা এটা কৰকচোন কিজানি তাই আপোনাৰ কথা শুনে মইতো তাৰ দেউতাকহে ভিতৰৰ কথাবিলাক চবতো তুমিয়ে মই ভিতৰৰ কথাবিলাক চব মই কাৰণ মই মাক যে কিন্তু অকল যে মাকে যে চব কথা ভিতৰৰ কথা যে জানিব লাগে এইটো নহয় বাপেকো জনাটো উচিত চব মাক যে চব অকল মোলৈকে পেলাই দিয়ে যেতিয়া মই কামটো কিবা এটা কৰিবলৈ বিচাৰোঁ তেতিয়াতো ভুল হয় সেইকাৰণে মই আপুনি যি কৰে মই চব আপোনালৈকে পেলাই দিওঁ আপোনাৰ ছোৱালী বিয়া জীৱনলৈ দিয়ে নিদিয়ে মোৰ আৰু এইবিলাক চিন্তা কৰি থাকক ঐ সেইদিনাখন যে দেখিছিলোঁ ট্ৰেফিক জামক ছোৱালীজনী বিয়াত ধুনীয়া আছিল ন আৰে তই কেনেকৈ ইণ্টাৰেষ্টেড হ'লি তইতো পাত্তাই দিয়া নাছিলি ভাই ফেচবুকত পাইছোঁ দে না আইডিটো মোক দে না এইটো ন মই চাৰ্চ কৰোঁ পাই গ'লো বে এজনী চা একটু চেট কৰি দিবি দে মেছেজ এটা দিমেই আজি কি হ'ল ভাই ভাইজনী এটা কথা পাইছা নাই না তেনেকৈ একো কৰোঁ মানে কৰিবই পৰা নাই মেছেজ কৰি আছোঁ মেছেজৰ ৰিপ্লাই দিয়া নাই কৰিছিলি মেছেজ কৰি আছোঁ কিন্তু ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিছে মেছেজটো ৰিপ্লাই দিয়া নাই টাইম পোৱা নাই চাগে পিছে আজি ৰিজাল্টটো ওলাব নহয় মই নাযাওঁ তই যাগে যা হয় নেকি ঠিক আছে বাৰু দে মই লৈ আহিম ৰিজাল্টটো ঠিক আছে ঠিক আছে ঠিক আছে বল আগবাঢ়ি গৈ তোমাৰ বহুত হৈ যাব হয় মই বিশাল তোমাক মই ফেচবুকত প্ৰায় পাই থাকোঁ ফেচবুকত পাইছোঁ নেকি বিশাল হয় ইণ্টাৰভিউ তুমি দিছিলা হয় দিছিলোঁ তুমি দিছিলা নহয় হয় মোৰ হ'ল জবটো কংগ্ৰেছ থেংক ইউ চ' লগ পাই ভাল লাগিল নিশ্চয় তোমাৰ বেয়া নাপালে যদি নাম্বাৰটো দিবা মই ফোন কৰিম ঠিক আছে বাৰু শুনা কওক কথা এটা আছিলে কি হ'ল সেইদিনা অনলাইন কৰা দোকানখনৰ ল'ৰা এটা লগ পাইছিলোঁ ল'ৰাটো ভালেই সি মোক সেইদিনাখন কথা এটা সুধিছিলে কি কৈছিল যে মোক ভাল পাওঁ এনেকৈ কৈছিলে কিন্তু মোৰ লাহে লাহে তাৰ লগত কথা পাতি ভাল লগা হৈ গৈছে জোন বুলি কোৱা ল'ৰাটো আছে সি কিন্তু মাক সদায় কথাবোৰ যি টি কথাৰ পৰা মনাই থাকে মই এতিয়া কি কৰিম কোৱাচোন তোৰ মনে যাক বিচাৰে তাৰ কথাই ভাবি চাবি মোৰ ভাল লাগিছে বিশালক বহুত ভাল লাগে আজিকালি কথা পাতি তাৰ লগত বহুত ভাল লগা হৈ গৈছোঁ বিশাল নামৰ ল'ৰাটোৰ লগত কথা পাতি বহুত ভাল লগা হৈ গৈছোঁ আজি সি মোক লগ কৰিবলৈ মাতিছে তই যি ভাল দেখো সেইটোকে কওঁ ন আমিনো কি ক'ম ঠিক আছে হ'ব তেতিয়াহ'লে ভালে আছা ভালেই তুমি কেতিয়া আহিলা অকণমান দেৰি কিন্তু মই বেছি দেৰি আৰু ৰ'ব নোৱাৰোঁ কিয় মই যে কৈছিলোঁ জোনৰ কথা নাজানো সি কেনেকৈ মাক ইমান বুজাই মেলি ৰাখিছে কিন্তু মায়ে তাৰ লগতে বিয়া ঠিক কৰিছে কি কৰিম বুলি ভাবিছা বেলেগ কিবা
কিন্তু মায়ে কি? জোনৰ লগত বিয়াখন ঠিক কৰি পেলাইছে। মই নিবিচাৰোঁ মোৰ বাবে তোমাৰ জীৱনটো ধ্বংস হওক। মই সেইবোৰ একো নাজানো, মাথো মই তোমাক ভাল পাওঁ। তুমি একেবাৰে কনফিউজ কৰি পেলাইছা। নাই, মই কনফিউজ কৰিছোঁ। আশা কৰিছোঁ তুমি মোক ভাল পোৱা বুজি পাবা। তুমি যি ভাবিবা ভাবিবা। মই যাওঁ। ঠিক আছে, যোৱা। ফোন কৰিবা। বাৰু ঠিক আছে। ঠিক আছে। গায়ত্ৰী 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 কি হৈছে? মোৰ ডাঙৰ কথা হ'ল শুনিছে। কি হ'ল? তুমি কান্দিছা কিয়? মাজনী পলাই গ'ল। কি? আজি চাল বোলা ল'ৰাটোলে পলাই গ'ল। মই জোনহঁতৰ মাকৰ মুখৰ আগত মই কেনেকৈ মুখ উলিয়াম? আপুনি কিবা এটা কৰক। তাই এনেকুৱা এটা কৰিব বুলি মই জোনহঁতৰ মাকৰ মুখৰ আগত মই কেনেকৈ মুখ উলিয়াম? চব তোমাৰ কাৰণেই হৈছে। আপুনি মই ভাবিছিলোৱে তাই কিবা এটা ভুল কৰিলে আপুনি অকল মোকে দুখে, কিন্তু আপুনি নিজক এবাৰো সুধি নাচায়। মইতো তোমাক কৈছিলো যে তুমি যিটো কাম হাতত লৈছা তাৰ আগত তাইৰ মতামতটো ল'ব লাগিছিলে বুলি। তুমি কিয় মনা নাছিলা? মই তাইৰ মতামতটো লৈছিলো, কিন্তু তাই মুখেৰে একো নেমাতে। মই কি কৰো? ইমান মৰমত ৰাখিও তাই এনেকুৱা এটা ভুল কৰিলে। মই এদিন ভাবিছিলো আপোনাক কওঁ বুলি, কিন্তু তাই মোক কৈছে মোৰ লগৰ হয়। মই ভাবিছো লগৰ হয়। তলে তলে যে এইবোৰ চলি আছে মইতো নাজানো। হিয়া, অঁ কি কৰি আছা? ফোন কৰিছিলোঁ। হেৰি নহয়, কোৱা। কালিলৈ দেউতাই মাতিছিলে, ঘৰলৈ বহুত দিন যোৱাও নাই। দেউতাক ক'বা আমি দুদিনমান পিছত যাম। এতিয়াতো অফিচৰ ছুটিও নাই ন, তো অফিচৰ ছুটি পালে যাম বুলি ক'বা। ঠিক আছে, তুমি ফ্ৰেছ হৈ লোৱা, মই চাহ বনাই আছোঁ। ঠিক আছে। কৰিবা যোৱা, ভিতৰতে ভালকে চাহ একাপ বনোৱা। আহা যোৱা গৈ, আহা বহা বহা। নহয় মা, কথা কথা কি কৰি আছে? যোৱা। ৰ'বচোন ৰ'ব, ছোৱালীজনী সৰু খাই কি নাহে আহিছে দেখোন। তই কষ্ট পাওঁ নেকি? নহয় মা, কান্দিব নালাগে, তুমি যোৱাচোন, ঠাণ্ডা পানী অলপ দিয়া। ৰ'বচোন, ইমান দিনৰ মূৰত ছোৱালীজনীক দেখিছো, আপোনাৰ সেইকণো সহ্য হোৱা নাই নেকি? গৰমত আহিছে, তুমি যোৱা না, পানী অলপ দি লোৱা। হ'ব মাজনী, তই বল, তোৰ বাপেকো দেখিছ